নমস্কাৰ, আমাৰ ঘৰুৱা উপায় চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ হস্তমেথুনৰ 5টা ভাল উপকাৰ আমাৰ শৰীৰত বহুত ধৰণে উপকাৰ কৰা দেখিবলৈ পোৱা যায়। তেতিয়াহ'লে আহক আমি আৰম্ভ কৰোঁ। পুৰুষৰ ক্ষেত্ৰত সকলো লোকেই হস্তমেথুন কৰে। এনেকুৱা মানুহ হয়তো আপোনালোকে বিচাৰি নাপাব যোনসকল লোকে একেবাৰে হস্তমেথুন নকৰে। গড় হিচাপে পুৰুষসকলে এক সপ্তাহত 3 বাৰ বা 4 বাৰ হস্তমেথুন কৰে। আমাৰ সমাজত হস্তমেথুন কৰাটো এটা বেয়া কাম বুলি প্ৰচলিত হৈ আহিছে বা চলি আহিছে। কিন্তু বিজ্ঞানীসকলে প্ৰমাণ কৰি দেখালে যে হস্তমেথুন শৰীৰৰ কাৰণে বহুত ভাল। আজি আপুনি এই ভিডিঅ'টোৰ সহায়েৰে জানিব পাৰিব হস্তমেথুনৰ উপকাৰ। বিজ্ঞানসন্মতভাৱে হস্তমেথুন কৰিলে পুৰুষৰ চিন্তা বা মানসিক অস্থিৰতা দূৰ হয়। যেতিয়ালৈকে আপোনাৰ মনৰ অস্থিৰতা হৈ থাকিব তেতিয়ালৈকে আপোনালোকৰ কেতিয়াও উত্তেজনা নাহিব আৰু মিলনৰ কাৰণে কেতিয়াও আপোনালোকে সহযোগ কৰিব নোৱাৰিব। হস্তমেথুন কৰাৰ সময়ত 2টা হৰম'ন আমাৰ শৰীৰৰ পৰা উৎপন্ন হয়, ডপামাইন আৰু অক্সিটক্সিন। ইয়াৰ ফলত আমাৰ মানসিক চাপ দূৰ হয় আৰু উত্তেজনা উৎপন্ন হয় আৰু আপোনাৰ সকলো সমস্যাৰ পৰা কিছু পৰিমাণে দূৰ পোৱাও দেখিবলৈ পোৱা যায়। এটা পৰীক্ষাত প্ৰমাণিত হৈছে যে সপ্তাহত 1 পৰা 2 বাৰ হস্তমেথুন কৰিলে প্ৰজননৰ সময়ত একো অসুবিধা নহয়, বৰঞ্চ ইয়াৰ ফলত স্পৰ্ম বা বীজৰ গতিশীল হয়। পুৰণা বীজ বাহিৰ হৈ যায় আৰু নতুন বীজে সঠিকভাৱে জমা হয়। ইয়াৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ক্ষমতা বাঢ়ে আপোনালোকৰ। আমি সকলোৱে জানো যে এটা ভাল শৰীৰৰ কাৰণে এটা ভাল টোপনিৰ অত্যন্ত প্ৰয়োজন। হস্তমেথুন কৰাৰ ফলত আপোনাৰ শৰীৰৰ পৰা 2টা হৰম'ন বাহিৰ হ'ব, অক্সিটক্সিন আৰু এন্ড্ৰফেন ওলায়। ইয়াৰ ফলত আপুনি একো টেনচন নোহোৱাকৈ শুব পাৰে আৰু এটা ভাল টোপনিৰ আশা কৰিব পাৰে। 2003 চনত এটা অষ্ট্ৰেলিয়াৰ ৰিচাৰ্চৰ দ্বাৰা প্ৰমাণ হৈছে যে যোনসকল লোকে এক সপ্তাহত 5 বাৰ বা তাতকৈ অধিক হস্তমেথুন কৰে তেওঁলোকৰ প্ৰষ্টেট কেঞ্চাৰ কেতিয়াও নহয়। হস্তমেথুন কৰাৰ সময়ত আমাৰ বীজৰ লগত এই প্ৰষ্টেট কেঞ্চাৰৰ বীজখিনি বাহিৰ হৈ যোৱাৰ ফলত আমাৰ কেঞ্চাৰ কেতিয়াও নোহোৱাটো প্ৰমাণিত হৈছে। নিশ্চয়কৈ এই কথাকেইটা আপোনালোকে বুজি পালে। নিয়মানুৱৰ্তিতা চলাই হস্তমেথুন কৰিলে একো শৰীৰৰ অপকাৰ নহয়। তথাপিও লিমিটতকৈ অভাৰ কৰিলে সকলো বস্তুৰে সমস্যা দেখা দিব পাৰে। আপোনালোকৰ কিবা সমস্যা থাকিলে মোক জনাব পাৰে। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।